হয় আমিও মিডিয়াত দেখিছোঁ ৰাজ্যিক বিজেপিৰ সভাপতি ডাঙৰীয়াৰ কথাটো তেখেতে কি প্ৰসংগত এই কথাটো ক'লে বা সাংবাদিকে তেখেতক কি সুধিছিল এই বিষয়ে আমি অৱগত নহয় কিন্তু দলীয়ভাৱে আজিলৈকে আমাৰ মাজত তেনেকুৱা বিষয়টো লৈ পেলাই আলোচনা হোৱা নাই বা NDAৰ যিটো মজিয়া সেই NDAৰ মজিয়াটো BPFক লৈ পেলাই আলোচনা হোৱা নাই যদি হয় আমি নিশ্চয় আমি গম পাম কিন্তু এতিয়ালৈকে দলীয়ভাৱে আমি অৱগত নহয় জগদীশ চৰকাৰ প্ৰাক্তন EM BPF আজি কৈছে কোকৰাঝাৰ আৰু ওদালগুৰিত BPF টিকিট দিব যদি BPF NDAত সোমাব লাগে BPL যে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এইটো এৰিব লাগিব বিজেপি তাৰ পৰা সোমাব এইটো চাওক যিটো সম্ভৱ নহয় অবাস্তৱ এটা দাবী তেওঁলোকে কৰিছে তেওঁলোকৰ হাতত 3জন তেওঁলোকৰ হাতত MLA আছে আমাৰ লগত আমাৰ দলত 7জন আছে গতিকে কোনে কাক ল'ব সেই কথাটো ৰাইজেই বুজি পায় কাউন্সিলত বিজেপি আৰু UPPLৰ এলায়েন্স চলি আছে ষ্টেটতো আমাৰ চলি আছে তেওঁলোকৰ লগত ফ্ল'ৰ এটা কোঅৰ্ডিনেশ্যন আছে ফ্ল'ৰত এটা কোঅৰ্ডিনেশ্যন আছে যোৱা ৰাজ্যসভাৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ পৰাই তেওঁলোকৰ লগত ফ্ল'ৰ কোঅৰ্ডিনেশ্যন কৰা হৈছে কিন্তু এলায়েন্সৰ কথা এতিয়ালৈকে অহা নাই আমি দলীয়ভাৱে অৱগত নহয়